तो hey hello everyone, welcome back to my YouTube channel Assamese vlog with Jia. So বহুত দিনৰ পৰা vlog বনোৱা নাছিলোঁ কাৰণ কিয় আমি ঘৰতে আছিলোঁ কতো ওলাই যোৱা নাছিলোঁ মানে হেতু কাৰণে একো মানে vlog বনোৱা নাই হোৱা so আজি বহুত দিনৰ পিছত এটা vlog বনাইছোঁ so আমি আজি যাম তেজপুৰলৈ তেজপুৰ মোৰ পেহীৰ ঘৰ আছে তাত যাম আমি প্ল্যানটো পটককৈ বনিলে মানে কালি ৰাতি বনিছে প্ল্যানটো আৰু আজি ৰাতিপুৱা যাব ওলাইছোঁ মানে ৰাতিপুৱা মানে এতিয়া অলমষ্ট 10টা বাজিবলৈ হ'ল ইয়া দেৰি হৈ গ'ল 6টা বজাতে উঠা বাৰু 7টা বজাত উঠিছোঁ 7টা বজাতে উঠা কিন্তু দেৰি হৈ গ'ল কাৰণ কিয় পেকিং কৰিব আছিলে মোৰ পেকিং হৈ আছিলে আৰু ভাইটিৰ মাহঁতৰ সবৰ মানে পেকিং কৰিব আছিলে আৰু মোৰো বেগটো এবাৰ চেক কৰিবলৈ আছিলে তো সো এইবোৰ সব কৰি মেলি ব্ৰেকফাষ্ট কৰি মেলি দেৰি হৈ গ'লগে সো ইয়া আমি আজি তেজপুৰ যাম বহুত দিনৰ মূৰত মানে তেজপুৰ যাম অলমষ্ট লাষ্ট কেতিয়া গৈছিলোঁ ফেব্ৰুৱাৰীতে যোৱা এবছৰ নহয় হ'লগৈ বহুত টাইম হৈ গ'ল 6 months প্লাছ হৈ গ'লগৈ আমি যোৱা নাই তাত অভিয়াছলি যোৱা নাই বহুত দিনৰ পৰা ফেব্ৰুৱাৰীতে যোৱা লাষ্ট চ' ইয়া আমি আজি মানে ক'ৰবাত বেলেগত যোৱা কথা আছিলে সেইটোৰ ব্লগ পালেহেঁতেন কিন্তু মানে সেইটো জেগাত যোৱা কেঞ্চেল হৈ গ'ল চ' সেইটো জেগাত যোৱা মানে জেঠাইহঁতৰ ঘৰত চ' তাত যোৱাটো বহুত দিনৰ পৰা প্লেন আছিলে কিন্তু লাষ্ট মোমেণ্টত কেঞ্চেল হৈ গ'ল এটা কাৰণৰ কাৰণে চ' আমি আজি সেইটো কাৰণে তেজপুৰকৈ যাওঁ চ' ব্লগটো চাই থাকিব আপোনালোকে গম পাব গৈ থকা তাৰপিছত মস্তি লাগিব চাই থাকক এতিয়া আমি কাজিৰঙাত গৈ আছোঁ মানে কাজিৰঙা পাইছোঁগৈ আৰু চ' মানে তাত স্পীডত যাব নোৱাৰি স্পীড লিমিট দিয়া আছে বৰ মানে ভালকৈ স্পীড লিমিট দিয়া আছে চ' আৰু তাত মানে এনেকুৱা হেৰিও থাকে মানে এটা কি মনিটৰ কৰি থাকে মানে সেইটো স্পীড কিমান হৈছে কিমান নাই পূৰা ফাইন আহি যায় তেতিয়া চ' সেইটো কাৰণে লাহে লাহে গৈ আছোঁ আৰু স্পীড লিমিটতে চ' ইয়া এইটো আমি এতিয়া কাজিৰঙাহে পাইছোঁগৈ মানে বেছি দূৰ পোৱাকৈ নাই আৰু তেতিয়া কাজিৰঙাৰ পৰা ইমান দূৰো নহয় পাই যামগৈ আৰু মানে অকণমান বেছি দূৰ নালাগে তেতিয়াও 3 ঘণ্টামান লাগে নেকি ভাইটিয়েও চিঞৰি দিলে সেইটো কাৰণে ব্লগটো চাই থাকক এতিয়া আমি পাই গ'লোগৈ পেহীহঁতৰ ঘৰ চ' এইটো মোৰ দাদা হয় আৰু আমি সেইফালে মই মানে এইটো পিছদিনাখনিৰ কথা হয় মানে ছেকেণ্ড ডে হয় এইটো মানে ছানডে আমি ছেটাৰডে গৈছোঁ এইটো ছানডেত হয় চ' ইয়া আমি গৈ পেলাই ৰাতিপুৱাই শুই উঠি পেলাই আকৌ ফ্ৰেছ হৈ পেলাই আকৌ আমি মোবাইল চাই লাগি গ'লোঁ তাৰ অকণমান দেৰি পিছতে আমি এটা কথা পাতি আছিলোঁ মানে হেৰি দাদাই কিবা কিবি বনাব জানে মানে চ' আমি ডিচাইড কৰি আছিলোঁ সি কি বনাব ভাবি আছিলোঁ মানে কথা পাতি আছিলোঁ সেইটো আৰু এফালে ভাইটিয়ে খেলি আছে কি বস্তু শেক বনাইছো শেক চকলেট শেক আমাৰ বিকিয়ে বনাইছে দেই আৰু এদিন বনাইছে এইটো কাবাক দিয়া এতিয়া মই খাই থাকিম চাই নেকি আৰু আপোনাৰ কাৰণে দৈ আছে এইবিলাক নাপায় তোমাক এনেও নিলে দৈ কওক দে মিঠা হয় মিঠা চিচ চকলেট কোনোবাই খাব নাখাওঁ এই ধুলো চামোচাখন লে ৰ হোৱা নাই দেই এতিয়া মিল্কানা যোৱা
সিহঁতৰ কাৰণে হাঁহি কি গাৰ্নিচিং ৱাও হেল্ল' আৰু এইফালে মিল্কশ্বেক বনাই হৈ গ'ল আৰু মানে মিল্কশ্বেক বনাইতো হৈ গ'ল বাৰু মিল্কশ্বেকত স্প্ৰিংকলছ এড কৰিছে দেখিব পাৰি দেখিছেই চ' ইয়া এতিয়া আমি খাম এই ভাইটিয়েতো খাবলৈ লাগিলে চ' ইয়া এইফালে ময়ো উঠাই ল'লোঁ খাবলৈ দাদায়ো উঠালে চ' ব্লগটো চাই থাকক একদম লাষ্টলৈকে শেষেই হ'ল মানে চ' ইয়া এইবোৰ ফটোজ মানে তাৰে ফটোজ হয় তেজপুৰতে পেহীহঁতৰ ঘৰতে চ' ইয়া থেংকছ ফৰ ৱাচিং বাই বাই চি ইউ ইন দ্য নেক্সট vlog